অব্যাহত আছে ভূমাফিয়াৰ দপদপনি কালো নদীৰ পাৰত চলি আছে মাটি খনন কাৰ্য মানকাচৰত অব্যাহত আছে একাংশ ভূমাফিয়াৰ দপদপনি জানিব পৰা অনুসৰি কালো নদীৰ পাৰত দীৰ্ঘদিন ধৰি মাটি খনন কাৰ্যত চলাই আছে একাংশ ভূমাফিয়াই কিন্তু এই পৰ্যন্ত কুম্ভকৰ্ণৰ নিদ্ৰাত মানকাচৰৰ বন বিভাগ আৰু বিষয়া কৰ্মচাৰী বন বিভাগৰ বিট অফিচৰ পৰা মাত্ৰ 50 মিটাৰ নিলগত প্ৰতিদিনে একাংশ ভূমাফিয়াই জেচিবিৰে মাটি খান্দি ট্ৰেক্টৰ দি বিভিন্ন ঠাইত মাটি বিক্ৰী কৰি আহিছে অবৈধভাৱে এই অভিযোগ স্থানীয় ৰাইজৰ কিন্তু এই ক্ষেত্ৰত নিমাত বন বিভাগ আৰু আৰক্ষী প্ৰশাসন সংশ্লিষ্ট বিভাগে এনেকুৱা ভূমাফিয়া তথা দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবনে সেয়া হ'ব লক্ষণীয় বিষয় ব্যুৰো ৰিপৰ্ট ই প্ৰাইম